যদি আমাৰ অভ্যাসবিলাক ভাল হয় জীৱনটোৱে ভাল হৈ যায় আৰু যদি আমাৰ অভ্যাসবিলাক বেয়া হয় জীৱনটোৱে বেয়া হৈ যায়। কোনো এজন ব্যক্তিৰ সফলতা আৰু বিফলতা তেওঁৰ অভ্যাসৰ ওপৰতে নিৰ্ভৰ কৰে। বেয়া বন্ধু, বেয়া কথা, বেয়া শুনা আৰু বেয়া চোৱাৰ অভ্যাসে মানুহৰ জীৱনটোকে ধ্বংস কৰি দিব পাৰে। আৰু যদি মানুহে নিজৰ অভ্যাসবিলাক ভাল কৰি ল'ব পাৰে তেনেহ'লে তেওঁ জীৱনত সকলো সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। আজি আমি এনেকুৱা 5টা ভাল অভ্যাসৰ কথাই ক'ম যিয়ে আপোনাৰ জীৱন সুন্দৰ আৰু সুখী কৰি তুলিব পাৰে। যদি আপুনি জীৱনত এজন সুখী আৰু সফল ব্যক্তি হ'ব বিচাৰে তেনেহ'লে আপোনাৰ এই 5টা অভ্যাস থকাটো অতি প্ৰয়োজনীয়। 1 নম্বৰ অভ্যাসটো হ'ল ডণ্ট ৱেষ্ট ইয়ৰ টাইম। সময় অপব্যয় নকৰিব। যিজন মানুহে সময়ৰ মূল্য বুজি নাপায় তেওঁ জীৱনৰ মূল্যই বুজি নাপায়। আৰু যিজন মানুহে সময়ৰ মূল্য বুজি পায় তেওঁ 1 মিনিট সময়ো কোনো ফাল্টু কামত খৰচ নকৰে। যদি আপুনি আপোনাৰ সময় ফাল্টু কামত নষ্ট কৰিছে তেনেহ'লে আপুনি অসফলতাৰ দিশে গতি কৰিছে। আৰু যদি আপুনি আপোনাৰ সময়ৰ সৎব্যৱহাৰ কৰিছে তেনেহ'লে সকলো সফলতা আপুনি অৰ্জন কৰিব পাৰিব। সেয়েহে টাইম ৱেষ্ট কৰাতকৈ আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে ইনভেষ্ট কৰক। 2 নম্বৰ অভ্যাসটো হ'ল ইনভেষ্ট এণ্ড ছেভ মানি ফৰ ফিউচাৰ। ভৱিষ্যত জীৱনৰ বাবে ধন সঞ্চয় কৰক। যদি আপুনি আপোনাৰ জীৱনত সফল হ'ব বিচাৰে, ধনী হ'ব বিচাৰে তেনেহ'লে সদায়ে উপাৰ্জন কৰা আৰু সদায়ে খোৱাৰ জীৱন এৰক আৰু আপোনাৰ দৈনন্দিন উপাৰ্জনৰ 25% সদায়ে ছেভ কৰক বা সঞ্চয় কৰক। আৰু সঞ্চয় কৰা ধন যেতিয়া সৰহ হ'ব তেতিয়া উপাৰ্জন হ'ব পৰা কিবা এটা ভাল কামত ইনভেষ্ট কৰক। 3 নম্বৰ অভ্যাসটো হ'ল শ্লিপ আৰ্লি এণ্ড ৱেক আপ আৰ্লি। ৰাতি সোনকালে শুৱক আৰু ৰাতিপুৱা সোনকালে উঠক। যিসকল লোকে ৰাতি দেৰিকৈ শুৱে আৰু ৰাতিপুৱা দেৰিকৈ উঠে তেওঁলোকৰ আধা দিনটো তেনেকৈয়ে পাৰ হৈ যায়। ৰাতি দেৰিকৈ শুৱা আৰু ৰাতিপুৱা দেৰিকৈ উঠা লোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে। লগতে কাম বন কৰা আৰু ভাল কথা চিন্তা কৰিব পৰা শক্তি কমি যায়। ৰাতিপুৱাৰ সময়কণ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়। যদি আপুনি এই সময়কণক সৎব্যৱহাৰ কৰিব জানিছে তেনেহ'লে আপোনাক সফল হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে। কাৰণ ৰাতিপুৱাৰ সময়কণ আপোনাৰ ছেল্ফ ডেভেলপমেণ্টৰ কাৰণে আৰু দিনৰ সময়কণ কামৰ কাৰণে আৰু ৰাতিৰ সময়কণ শুবৰ কাৰণে, জাগিবৰ কাৰণে নহয়। সেয়েহে আপুনি সফল হ'ব বিচাৰে তেনেহ'লে ৰাতি সোনকালে শুৱক আৰু ৰাতিপুৱা সোনকালে উঠক। 4 নম্বৰ অভ্যাসটো হ'ল বি পেশ্যনেট। আপুনি যিকোনো এটা কাম কৰোঁতে নিষ্ঠাৰে কৰক। যেতিয়ালৈকে আপুনি কোনো এটা কাম নিষ্ঠাৰে নকৰে তেতিয়ালৈকে সেই কামটো আপুনি ভাল ৰিজাল্ট নাপায়। এটা ক্লাছতে পঢ়া শিক্ষাৰ্থীৰ মাজত এজন টপাৰ হয় আৰু এজন ফেইল হৈ যায় কাৰণ তেওঁলোকৰ পঢ়াৰ প্ৰতি ভক্তি আৰু নিষ্ঠাৰ মাজত বহুত পাৰ্থক্য থাকে। সেইদৰে যদি আপুনি কোনো এটা কাম কৰোঁতে আপোনাৰ মন নবহে, যদি আপুনি সেই কামটো কৰি ভাল নাপায় তেনেহ'লে সেই কামটোত আপুনি কেতিয়াও ভাল ৰিজাল্ট নাপায়। যদি আপুনি আপোনাৰ কামটোক ভাল পাবলৈ শিকিলে তেনেহ'লে সেই কামটোত আপোনাৰ খেল খেলা যেন লাগিব লগা হয় আৰু সেই কামটোত আপুনি ভাল ৰিজাল্টটো পায়। সেয়েহে যিকোনো কাম কৰোঁতে মন দি কৰক। 5 নম্বৰ অভ্যাসটো হ'ল কিপ লাৰ্ণিং। সদায়ে শিকি থাকিবলৈ চেষ্টা কৰক আৰু সদায়ে আগুৱাই যাবলৈ চেষ্টা কৰক। যিমান জ্ঞান আপোনাৰ কালি আছিল তাতকৈ বেছি জ্ঞান আজি থাকিব লাগিব আৰু যিমান জ্ঞান আপোনাৰ যোৱা বছৰ আছিল তাতকৈ বহুগুণে বেছি জ্ঞান আপোনাৰ আজি থাকিব লাগিব। আপুনি যিমানেই শিকিব সিমানেই আপোনাৰ ওচৰত নতুন নতুন অপৰচুনিটি ক্ৰিয়েট হ'ব, নতুন নতুন আইডিয়া আহিব। সেয়েহে সদায়ে শিকি থাকক আৰু সদায়ে আগবাঢ়ি থাকক। তো আজি আমি আলোচনা কৰিবলগীয়া 5টা অভ্যাস এয়াই আছিল। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। আৰু পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ষ্টে পজিটিভ এণ্ড ষ্টে মটিভেটেড।